Hello guys, welcome to my YouTube channel. আপোনালোক চাইছে অনুপ ব্লগ গাইস। আপোনালোকৰ খবৰটি ভালে, মোৰ খবৰ ভালে গাইস। আজি আমি এটা ধুনীয়া প্লেজত যাইছো। আপোনালোকে থাম্বনেল চাই গম পাইছে ক'ত যাইছো। এতিয়া আমি কি কৰিম, যাম মোৰ লগত নীতিশ যাব, নীতিশ আছে। বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ আমি গণেশ্বৰ চৰেশ্বৰ পাৰ হৈ আহিলোঁ। এটা মানে ভাল বস্তু দেখা পালোঁ, মানে আপোনালোকক দেখাই আছোঁ। অ' মাই আমি এতিয়া আহি পালোঁ। এইটো বাঙালীপাৰা নে? তো এইটো বাঙালীপাৰা, ইয়াতে লেখা আছে বাঙালীপাৰা চক। জুম কৰি দিছোঁ, এইটো হ'ল বাঙালীপাৰা চক। বলক আমি এতিয়া মেইন পইণ্টলৈ যাম। ভিডিঅ' চাই থাকক আৰু স্কিপ নকৰিব। আৰু গাইজ ইয়াতে আহি বহুতে ভাল আছে। আৰু গাইজ ইয়াতে বহুত মজা বতাহ দি আছে। বতাহে আমাকে টানি লৈ যায়। আৰু চাওক কিবাকে পাহাৰখন চাওক, জানো পাহাৰৰ ওপৰত উঠিব মন গৈছে। এদিন আগে উঠিম পাহাৰৰ ওপৰত, মন পাৰ হৈ গ'লো গাইজ। এতিয়া আমি সি আগত যাই আছে, স্কুটিখন দেখিছে, গাড়ীখন দেখিছে, সি মোৰ লগত আহিছে। আৰু আমি একবাৰ নদীত দেৰি ফটো তুলিম। ৱাও গাইজ ইয়াতে মানে খানা খায় আৰু গাইজ মজা লাগছে বুলি কৈছোঁ নে। আৰু আপোনালোকে আহিব এইটো ঠাইত, মানে ক'ব নালাগে, মোৰ ঘৰত যাব ইচ্ছা নোহোৱা গৈছে। আৰু যদি ইয়াতে থাকা ঘৰ চৰ থাকিলে হৈ গৈছে, মই থাকিলোঁ ইয়াতে। এই নহয় গাইজ, ইয়াতে আৰু আছে, আগত দেৰি আৰু আছে। আৰু আগৰ বাগে যাই আছোঁ, গোটেইখিনি অসম আগৰ বাগে। আৰু এতিয়া এইখিনিয়ে আৰু ৱাও। আপনারা গম পাইছে কেনে মজা বতাহ দি আছে। মুখ চাওক, মোৰ চলাচল আপোনাৰ লৰি আছে। জাপান দিওঁ নেকি পুখুৰীটো নহয় কি নদীটোত। বতাহ বুলি কৈছোঁ নে, বতাহ নহয় বেলেগ ফিলিংছ এটা আহি গৈছে। গাইজ মই ওচৰত গেলি আছোঁ, মানে ওচৰৰ গাড়ী দেখাই দিছোঁ গাড়ীটো একবাৰ। গাইজ এইখনে হ'ল নাগজুলি গাইজ। আপোনালোকে নাগজুলি নামটো শুনিয়ে কিন্তু আহি পোৱা নাই। মোৰ ভিডিঅ'ত চাওঁ
বম বম লাগে বম বুলি মানে গম পাইছে আৰু গাইছ এটা মানে ভালে কথা কিন্তু এটা বহুত বেয়া কাম কৰে খাই পেলাই এটা ভাঙি থৈ দেখিছিলে এইবোৰ আইনা হলা এইটো বহুত বেয়া কাম কৰে যদি মই যদি এটা খালী ভৰি আহিলোঁ ভৰি ছিঙি গ'লো ছিঙি মানে এই বহুত বেয়া হৈ গ'ল আপোনালোকে গমেই পাইছে কিছুমান মানুহ থাকে আৰু এইগিলা কাম কৰিব নালাগে যদি কম থাকিলে হয় মই চাওক এইগিলাখান চব আইনে হলাই আৰু গাইজ এটাই আহিলে আপোনালোকে বহুত সাৱধান হ'ব মানে এটা আইনে হলা বহুত আছে আৰু নীতিশ আছে ইয়াতে সি ফটো তুলি আছে ইয়াতে ফটো আৰু গাইজ দুভাগে চাহ বাগান আৰু মাজতে মই চাই থাকক ভিডিঅ'টো আৰু চাহ বাগানত ৰখাইছোঁ তেনেকৈ যায় আৰু গাইজ আমি এতিয়া পালোঁ চাহ বাগানত ভালে লাগে চাহ বাগানত আপোনালোকেতো জানেই মাজতে মই আৰু দুভাগে চাহ বাগান আৰু মাজেদি গাড়ী যাই আছে ডাঙৰ বাছ দেখিছে আপোনালোকে আৰু আপোনালোকে যে গ্ৰাছলেণ্ডত ঠাই